এই ৰঘুটোৱে ইমান দেৰি কৰিছে। ঐ গেন্ধেলা, পদূলিতে ৰৈ কি বকি আছে মুখেৰে? ৰঘু তই আহিলি? তোলৈকে ৰৈ আছোঁ অথনিৰ পৰা। ইমান দেৰি কৰিলি। দুবাৰ মুতিলোঁ, এবাৰ হাগিলোঁ, তথাপিও ৰৈ ৰৈ আমনি লাগি গৈছেগৈ। ইমান দেৰি কৰিছ। হ'ব দে, ভালেই হ'ল আকৌ। পেট চেট একদম খালী কৰি ল'লি, নহ'লেতো সেইখিনি এনেই ভাৰ বৈ ফুৰিলেহেঁতেন। হ'ব, কথা ক'ব লাগিছে, ব'ল এতিয়া। হ'ল আৰু। ঐ ৰঘু, মোৰ যোৱা নহ'বই। আমাৰ ঘৰ ৰেডিঅ'টো বাজিলেই নহয়। ৰেডিঅ' মানে তহঁতৰ মাৰ কথা কোৱা নাই জানো? আকৌ নহ'লেনো কোন হ'ব আৰু? আমাৰ ঘৰৰ মেইন ৰেডিঅ'টো আকৌ। মা ঐ, কি হ'ল ক? বাবা, যাচোন যা, খৰি দুডালমান কাটি আন। ঘৰত যে এডালো খৰি নাই, যা। দেখিলি ৰঘু, মই কৈছিলোঁ নহয় মোৰ যোৱা নহ'ব বুলি। তই গৈ থাক যা, মই অলপ পিছত গৈ আছোঁ খৰি চৰি কাটি। মই গম পাইছোঁ গেন্ধেলা, তোৰ বহুত টেনশ্যন, আৰু এই টেনশ্যনবোৰৰ কাৰণেই তই টপা হৈ গৈ আছ। তোৰ চুলি নাইকিয়া হৈ গৈ আছে। এই হ'ব দে, মোৰহে চুলি নাইকিয়া হৈছে, তোৰ হোৱা নাই নহয়। যা যা, ইয়াত কামোৰ দি নাথাক। ধেৎ তেৰি, এই মাজনীৰ কাৰণে মোৰ খেলৰ প্ৰগ্ৰেমটো কেঞ্চেল হৈ গ'ল। আজি আমাৰ খেল চাবলৈ বিমলা ৰমলাহঁত অহা কথা আছিলে। ভাবি থৈছিলোঁহে সিহঁতক 2-4টামান ছিক্স কোবাই দেখাম বুলি, নেপালোৱে আৰু। আজি মোৰ খেল দেখা হ'লে চাগে ৰমলা বা বিমলা কোনোবা এজনীতো মোক পচন্দ কৰিলেহেঁতেন। সেইটো খাটাং। উপায় নাই আৰু, যাওঁ খৰিকেইডালকে কাটি আনোগে। সৌতে শুকান গছ এডাল ভাঙি পৰি আছে বাৰু, সেইডালকে কাটি মেলি খৰি এমুঠা কৰি লৈ যাওঁগে আৰু। এইটো কাৰ ঘৰৰ কুকুৰো? এই হাবিখনত কি কৰিছেহি? আৰে আৰে, ই দেখোন মোক কামুৰিবলৈ আহিছে। বেটা আহ, কামুৰিবি আহ। আচলটোকে কামুৰিবলৈ আহিছ, আহচোন না, কামুৰিছা। এইটো গৈছনে? কি ভয় পাদুৰা কুকুৰ বে, কোঠাৰখন দাঙি দেখালোহে পলাই পটঙি দিলে। এতিয়া বিন্দাছ গৈ থাকোঁ, ফটাফট খৰিকেইডাল কাটি আনি খেলিবলৈ যাব লাগে দেই। বিমলাহঁত আহিব নহয় খেল চাবলৈ, খেল দেখাবগৈ লাগিবতো। হয় বা, মই খেলিবলৈ আহিছোঁ দেই, এতিয়া মাতি নাথাকিবি আৰু। সোনকালে যাব লাগে দেই, বিমলাহঁত চাগে যাবলেই হ'ল। এইটো গেন্ধেলাচোন, ক'ৰবাত যাওঁ নেকি অ'? বলো কেটি, এই খেল এখন আছে অ', ক্ৰিকেট খেল। সেয়াকে বোলো খেলি আহোঁগৈচোন পটকে। আপুনিনো কেনিবা যায় নেকি? নহয় অ', গাঁৱত বৰ ডাঙৰ ঘটনা এটা ঘটি আছে নহয়, তাকে মই ঘৰে ঘৰে খবৰ দি ফুৰিছোঁ। কি ঘটনা বা? নকবি আৰু বুজিছ, বৰ ডাঙৰ কথা এটা হ'ল নহয়। আমাৰ ঘৰত যে কুকুৰ এটা আছিলে ৰঙাকে, কালু, সি বলিয়া হ'ল নহয়। কালিৰ পৰা ঘৰত নায়েই। এতিয়া মই শুনি আহিছোঁ কাৰোবাৰ ঘৰ বোলে হাঁহ কুকুৰাও কামুৰিছে নহয়। হয় নেকি? বলো কেটিও, এইটো সঁচাকে বৰ ডাঙৰ ঘটনা এটা ঘটি আছে নহয়। তাকে আকৌ। জানেনে বলো কেটি, মই অলপ আগত খৰি কাটিবলৈ যাওঁতে কুকুৰ এটা লগ পাইছিলোঁ নহয় ৰঙাকে। মইনো কি জানো সেইটো আপোনালোকৰ কুকুৰ বুলি। সি মোক চিধাই কামুৰিবলৈ দৌৰি আহিছে। লগালগ মই কোঠাৰখন লৈ গদিয়াই দিবলৈ ল'লোঁ। সি কোঠাৰখন লোৱা দেখি ভিৰাই পকাই পলাইছে। তই কোঠাৰখন এটা গদিয়াই নিদিলি কেলে? মাৰি পেলাব লাগিছিলে আকৌ। আপুনি মোক হত্যাকাৰী বুলি ভাবিছে নেকি, যে মই যৌতুক কুকুৰ মাৰি ফুৰিম? মোৰো হৃদয় এখন আছে ন, মোৰো অন্তৰখন কোমল। হেৰৌ গেন্ধেলা, তই গম পাইছ নাই? কুকুৰটোৱে যদি তোক কামুৰিবলৈ পালেহেঁতেন, তোৰ সেই কোমল অন্তৰখন ফালি চিৰি নাইকিয়া কৰিলেহেঁতেন। আৰে বলো কাইটি, সেইটো আপোনালোকৰ কুকুৰ বুলি মই নাজানো নহয়, আৰু মই দেখোঁতেও ভবাই নাই যে সেইটো বলীয়া কুকুৰ বুলি। বলীয়া বুলি জনা হ'লেতো তাক কোঠাৰখনে মাৰি কেতিয়াবাই গিৰাই দিলোহেঁতেন। মুঠতে কুকুৰটো মাৰিব লাগে, ই কাক কামুৰে কি ঠিক। আৰু যেতিয়ালৈকে কুকুৰটো নমৰে
তেতিয়ালৈকে কিন্তু তহঁতি সাৱধান থাকিবি দেই, আৰু বাকীবোৰকো কৈ দিবি সাৱধান থাকিবলৈ। অঁ ঠিক আছে, মই চবকে কৈ দিম বাৰু। কিন্তু এটা কথা, মই কুঠাৰখন দাঙি তাক মাৰিবলৈ লওঁতে সি যিটো ৰূপত পলাই পত্তং দিলে, মই ভাবিছোঁ সি মোক আকৌ দেখিলে মোৰ ওচৰলৈ কেতিয়াও নাহে। সি ভয়ত পলাই পত্তং দিবই। শুনতো, সেইটো বলীয়া কুকুৰহে। বলীয়া কুকুৰৰ কোনো ভৰসা নাই, কেতিয়া কাক কামোৰে। তোৰ চেহেৰা চাগে পাহৰিয়ে থাকিলে, আকৌ তোকে কামুৰিবলৈ আহিব। সেইকাৰণে তই সাৱধানে থাকিবি দেই, মৰিবি বোপা। অঁ ঠিক আছে বলুকাইটি, মই সাৱধানে থাকিম বাৰু। পিছে মোৰ হ'লে খেললৈ দেৰি হৈছে দেই, আপুনি যাওক এতিয়া, ময়ো যাওঁ। যা, মোৰো গোটেই গাঁওখন ঘূৰিবলৈ আছে। এই বুঢ়াটোৰ লগত লেকচাৰখন মাৰি থাকোঁতে মোৰ খেললেই দেৰি হ'লগৈ। নেপামগৈ চাগে আজি খেলখন। এইটো বলুকাইটিহঁতৰ বলীয়া কুকুৰটোচোন। বৰ বেয়া জেগা লগ পাই গ'লো নহয়। কি হ'ব এতিয়া? ই চাগে মোৰ চেহেৰাটো মনত ৰাখি থৈছে, সেইটো কাৰণে মোক দেখি আগবাঢ়ি আহিছে। ইয়াক খেদিবলৈ এতিয়া মোৰ ওচৰত এছাৰিডালো নাই। কি কৰোঁ? ঐ কালু, যা চু, মোৰ ওচৰত নাহিবি যা। ঐ কালু, যা না, মোক কামুৰিবলৈ কেলে আহিছনো? এৰি দিও, নাকামুৰিবি। ঐ কালু, এৰি দে, যা চু। ইমান বিষাইছে, এৰিছ নাই? আজি মোৰ হাতত একো নাছিল কাৰণে কুকুৰটো বাচি গ'ল দেই, নহ'লে ইয়াক ইয়াতেই গিৰাই দিলোহেঁতেন। কুকুৰটোৱে মোক কামুৰিলে যদিও ইমান ভালকৈ কামুৰিব নোৱাৰিলে বাৰু, অকল দাঁতৰ চিনকেইটাহে বহিলে। একো নাই, ঠিক হৈ যাব। এইবোৰ মোৰ কাৰণে একদম চিম্পুল কথা। এতিয়া টিলিকা বেজৰ ওচৰত যাম, বিন্দাছ কুকুৰে কামোৰা দৰৱ অলপ খাই দিম, ঠিক হৈ যাব আৰামছে। খেললৈ মোৰ দেৰিয়ে হৈ গ'ল দেখোন। যাওঁ, জল্দি যাব লাগে। আজি মানে উপায় নাই দেই, এবাৰ দেৰি কৰিলে এই বুঢ়াটোৱে আৰু এবাৰ দেৰি কৰিলে এই কুকুৰটোৱে। কি যে কপালো এখন। গেন্ধেলা ঐ, খবৰ এটা গম পালি নাই? এই বলুকাইটিহঁতৰ যে ৰঙা কুকুৰটো বলীয়া হৈছিলে কালু, তাক মাৰিলে নহয় আজি। মাৰিলে নেকি? মাৰিলে যদি ভালেই হ'ল দে, নহ'লে তাক ময়ে মাৰিলোহেঁতেন। সেইদিনা সি মোক কামুৰি থৈ গ'ল নহয়, মোৰ হাতত একো নাছিল কাৰণেহে তাক মাৰিব নোৱাৰিলোঁ। কি কৰিলি গেন্ধেলা? তোক বলীয়া কুকুৰটোৱে কামুৰিলে নেকি? কামুৰিছিলে অলপকে, তেজ অলপ ওলালে আৰু ভালকৈ কামুৰিবলৈ নাপালে। তই কুকুৰে কামোৰা বেজি ল'লি নাই পিছে? কিহৰ বেজি? আমাৰ টিলিকা কাইটি থাকোঁতে কিহৰ বেজি লাগে? টিলিকা বেজৰ ওচৰলৈ গ'লোঁ, কুকুৰে কামোৰা দৰৱ অলপ খালোঁ, অ'কে, বিন্দাছ আছোঁ এতিয়া। গেন্ধেলা, এইবোৰ তই কি কৰিলি? তই বেজি ল'ব লাগিছিলে আকৌ, কেলৈ নল'লি? এতিয়া বলীয়া কুকুৰটো ভাইৰাছটোৰ গাত লাগি গ'ল নহয়, তয়ো বলীয়া হৈ যাবি কেইদিনমান পিছত। এইবোৰ কোৱা কথাহে, বলীয়া কুকুৰটোৱে কামুৰিলে বুলিয়ে মানুহ বলীয়া হয় নেকি? চবেই কয় বলীয়া কুকুৰে কামুৰিলে মানুহ বলীয়া হয় বুলি। ঐ গেন্ধেলা, তই হ'লে বৰা চাউলে বনোৱা বস্তু নাখাবি দেই, আৰু লাও গছৰ তললৈ নাযাবি। লাও গছৰ তললৈ গ'লেও বোলে বলীয়া কুকুৰে কামোৰা মানুহ বলীয়া হয় হেনো। ঠিক আছে, নাখাওঁ বাৰু। এই টিলিকা কাইটিও কৈছে বাৰু নাখাবলৈ, সেইটো কাৰণে নাখাওঁ কেইবছৰমান। কেইবছৰমান নহয়ও, একেবাৰেই নাখাবি। হ'ব দে, নাখাওঁ, হ'লতো। হেৰা, শুনিছানে? মই হ'লে তেলুৰামহঁতৰ সকামটো খাই আহিলোঁ দেই, তোমালোক নগ'লে হ'ব, ময়ে খাই আহিলোঁ আৰু। বৰা চাউল দিছিলে আৰু মহৰ দৈ, নেখালেও নহয় কাৰণে খাই দিলোঁ আৰু, ভাল লাগিলে বাৰু খাই। পিছে বৰা চাউল আৰু মহৰ দৈ খাই গাটো বৰ কিবা কিবি লাগিছেচোন। গাটো গৰম উঠি আহিছে, মাথাটো গৰম উঠি আহিছে, কি কৰোঁ কি নকৰোঁ লাগিছে। কি হৈছেনো এইবোৰ? বৰা চাউল আৰু মহৰ দৈ খোৱাৰ কাৰণে হ'ল নেকি বাৰু?
বচোৱা বচোৱা আমাক বচোৱা কোনোবা ওলাই আহক আমাক বচাওক এই পাগলটোৱে আমাক কাটিব এতিয়া বচাওক